গোটেই ভাৰতত লকডাউন লাগু হৈ আছে আৰু ইয়াৰ পুৰা চান্স আছে যে এই লকডাউন আগলৈ বাঢ়িব পাৰে। এনেকুৱা সময়ত যিসকল লোকে বেংকৰ পৰা লোন লৈছে তেওঁলোকে সমস্যাৰ সন্মুখীন হৈছে কাৰণ তেওঁলোকে যি মাহে মাহে EMI পে কৰিছিলে এতিয়া কেনেকৈ পে কৰিব। তেন্তে এইটো সমস্যা দূৰ কৰিবলৈ চেষ্টা কৰিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই। RBI সকলো বেংকক এডভাইচ কৰিছে যে তেওঁলোকে EMIৰ পইচাটো কিছু কম কৰি দিয়ক। 3 মাহৰ EMI কোনো কাষ্টমাৰৰ পৰা ল'ব নালাগে। এই টপিকটোৰ ওপৰত বহুতৰে মনত কনফিউজন আহি আছে। তেন্তে আজিৰ ভিডিঅ'টোত আমি এই কনফিউজনবোৰৰ বিষয়ে কথা পাতিম। তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে মোৰ নতুন পুৰণা সকলো ভিডিঅ' চাবৰ বাবে তলত থকা ৰঙা ৰঙৰ ছাবস্ক্ৰাইব বাটনটো টিপি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো টিপি দিব যাতে আপুনি মোৰ সকলো ভিডিঅ' প্ৰথমতে চাবলৈ পায়। প্ৰথমে আপোনাক কৈ দিওঁ যে RBI কৈছে কি। RBI কোনো বেংকক অৰ্ডাৰ দিয়া নাই যে আপুনি কাষ্টমাৰৰ পৰা EMI নল'ব। RBI বেংকসমূহক এডভাইচ কৰিছে যে 3 মাহলৈকে কাষ্টমাৰৰ পৰা EMI ল'ব নালাগে। অৰ্থাৎ কোনো কাষ্টমাৰে যদি 3 মাহলৈকে EMI দিয়া নাই তেন্তে তেওঁৰ পৰা এক্সট্ৰা চাৰ্জ ল'ব নালাগে আৰু এইটোক ডিফল্টাৰ মানিব নালাগে। কিন্তু এইটো বেংকসমূহৰ ওপৰত ডিপেণ্ড কৰে যে RBI এই এডভাইচটো মানিব নে নামানে। এইটো কোনো অৰ্ডাৰ নহয়, কেৱল এডভাইচ হয়। যদি কোনোবা বেংকে যদি এইটো মানি লৈছে আৰু আপুনি যদি সেই বেংকৰ পৰা লোন লৈছে তেন্তে আপোনাৰ প্ৰফিট আছে। 3 মাহলৈকে আপোনাক কোনো EMI পে কৰিব নালাগে আৰু তাৰ পৰা এক্সট্ৰা চাৰ্জো দিব নালাগে। এই বিষয়ে পাব্লিকৰ বহুত কনফিউজন আছে। প্ৰথমটো হৈছে যে বহুতেই ভাবিছে যে 3 মাহৰ EMI একেবাৰেই দিব নালাগে। কিন্তু তেনে নহয়। এই 3 মাহৰ EMI আপোনাক পাছত হ'লেও দিব লাগিব। একেটাই ইণ্টাৰেষ্টৰ লগত যি আপুনি আগতে পে কৰিছিলে। ছেকেণ্ড কনফিউজনটো হৈছে 3 মাহৰ EMI কোনবোৰ লোনত দিব নালাগে। যিমানবোৰ টাৰ্ম লোন আছে যিটো এটা ফিক্সড টাইমৰ বাবে থাকে যেনে হোম লোন, কাৰ লোন, এডুকেশ্যন লোন, কনজিউমাৰ লোন, পাৰ্চনেল লোন, এই সকলোবোৰৰ ওপৰত আপোনাক 3 মাহৰ EMI দিব নালাগে। থাৰ্ড কনফিউজনটো হৈছে এই EMIবোৰ যি সুদ লোৱা হয় সুদ ক্ষমা কৰি দিব নেকি। তেন্তে মই আপোনাক কৈ দিওঁ যে এই 3 মাহৰ EMIৰ যি ইণ্টাৰেষ্ট থাকিব সেয়া পাছত আপোনাক দিব লাগিব। এইটো সুদৰ পইচা এৰি দিয়া নহ'ব। ফ'ৰ্থ কনফিউজনটো হৈছে এই 3 মাহৰ যি EMI দিব নালাগিব সেয়া পাছত একেলগে দিব লাগিব নেকি। এই 3 মাহৰ যি EMI একেলগে দিব নালাগে। আপোনাৰ যি টাৰ্ম লোন আছে সেয়া আগলৈ বঢ়াই দিয়া হ'ব। যেনে আপোনাৰ লোন শেষ হ'বলৈ হৈছে ডিচেম্বৰ 2020 চনত। তেন্তে আপোনাৰ টাৰ্ম লোন আগলৈ বঢ়াই দিয়া হ'ব অৰ্থাৎ শেষ হ'ব মাৰ্চ মাহৰ 2021 চনত। ফিফথ কনফিউজনটো হৈছে ক্ৰেডিট কাৰ্ডৰ ওপৰত লোন লৈছিলে তেওঁলোকেও EMI দিব নালাগিব নেকি। যিসকলে ক্ৰেডিট কাৰ্ডৰ ওপৰত লোন লৈছিলে বা ক্ৰেডিট কাৰ্ডৰ পৰা পইচা খৰচ কৰিছে আৰু এতিয়া তাৰ বিলটো পে কৰিব লাগে তেন্তে কি ইয়াৰ পইচাটো ক্ষমা কৰি দিয়া হ'ব নেকি। আচলতে ক্ৰেডিট কাৰ্ড টাৰ্ম লোনৰ ভিতৰত নপৰে। সেইবাবে ইয়াৰ ওপৰত কোনো পইচা ক্ষমা কৰি দিয়া নহ'ব। এইটো আপুনি আগতে যেনেকৈ পে কৰিছিলে এতিয়া তেনেকৈয়ে পে কৰিব লাগিব। RBI কেৱল বেংকসমূহক এডভাইচ কৰিছে যে 3 মাহৰ বাবে EMI ল'ব নালাগে। যদি কোনো বেংকে এই এডভাইচটো মানি লৈছে তেন্তে আপোনাৰ প্ৰফিট আছে। 3 মাহৰ বাবে আপোনাক EMI দিব নালাগিব। কিন্তু পাছত এই একে EMI একে ইণ্টাৰেষ্টৰ লগত দিব লাগিব। যদি কোনোবা বেংকে এই এডভাইচটো মানি নলয় তেন্তে আপুনি EMI দিব লাগিব যেনেকৈ আগতে দি আহিছিলে। আৰু এই EMI কেৱল টাৰ্ম লোনৰ বা এটা ফিক্সড টাইমৰ বাবে থকা লোনৰ ওপৰত লাগু হ'ব। আই হোপ আপোনালোকক এই ভিডিঅ'টো চোৱাৰ পাছত সকলো কনফিউজন দূৰ হৈ গ'ল। যদিও আপোনালোকক আৰু কিবা জানিবলগীয়া আছে তেন্তে তলত কমেণ্ট কৰি সুধিব পাৰে। আৰু মোৰ ভিডিঅ'বোৰ প্ৰথমবাৰৰ বাবে চাইছে যদি তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।